এইজনী বাইদেৱে কি কৈছে শুনকচোন। শুনি পেলাই আপোনালোকৰ মন্তব্য আগবঢ়াব বুলি আশা ৰাখিলোঁ। মামাৰ বিষয়ে কেনেকৈ কৈছে আৰু তাই বোলে বৰ খিলঞ্জীয়া বাকীবোৰ জহৰা বুলি কৈছে। সেয়েহে আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা কৰিলোঁ। কেনেকৈ যে চবৰে মানসিকতা বেলেগ বুলি কৈছোঁ যে আগৰ ভিডিঅ'টো কৈছোঁ মই, সঁচাকৈয়ে বেলেগ। এইগৰাকী লেখীয়া মানসিকতা থাকিলে কিন্তু অসম আৰু উন্নতি পথে যাব। তাই মিয়াক কোৱাৰ পৰা তাই দুখ লাগি গ'লগৈ। মিয়া কি তাই মিয়া চাগে, সেইকাৰণে তাই গা ফৰফৰাই গৈছেগৈ। এজনী অসমীয়া বুলি ক'ব পাৰি জানো? অসমীয়া হ'লে এনেকুৱা মামাক লৈ মন্তব্য নকৰিলেহেঁতেন। অসমখনত কিমান কি কৰিছে দেখাসকলে দেখি আছে। আৰু এনেকুৱা কিছুমান মানুহ আছে মামাৰে আঁচনি লৈ আছে, মামাৰে বদনাম গাই আছে। যেনেকৈ এইগৰাকী আঁচনি লৈছে নলৈছে আকৌ ক'বলৈ যোৱা নাই, কিন্তু অসমখনত ইমানখিনি কাম কৰাৰ পিছতো বদনাম। তাই কি কি কৈছে শুনি লওকচোন। বেলেগৰ লগত আপুনি থলুৱা মুছলমানসকলকো আপোনালোকে টাৰ্গেট বনাই লৈছে। আপোনালোকে লাজ পাই পেলাই বেলেগ কৰি আছে বুলি কৈছে। বেলেগ একো কৰা নাই, আপুনি লাজ পাই পেলাই বেলেগ কৰিছে। আপুনি বেলেগ কৰিবলৈ আপোনালোকে মুছলমানে আপোনাক টাৰ্গেট এনে অলৰেডি বনাই লৈছে। আপুনি ভালকে জানে যে মুছলমানৰ পৰা কেতিয়াও মই ভোট নাপাওঁ। তো সিহঁতে টৰ্চাৰ কৰিলেহে এই বাহিৰৰ অসমীয়াবিলাকে অকণমান ভাল পাব, খিলঞ্জীয়া কিছুমানে ভাল পাব। যোনবিলাক মানে জহৰাবিলাক যোনবিলাকে সিহঁতে কোনো এখন নিজেই জন্ম হৈছে না, ভগৱানে সিহঁতকে পৃথিৱীলৈ পঠিয়াইছে। নাই পঠোৱা ন, পঠোৱা নাই। সিহঁতে যোনে জাতি ভেদভাৱ কৰি আছে, সিহঁতসকলে শুনি পেলাই ভাল পাবৰ কাৰণে আপুনি সেইখন কৰি আছে। মুছলমানসকলে আপোনাৰ ইমান লেতেৰা, আপুনি সঁচাকে গম পাইছিলো আপুনি যে অকণমান বেয়া বুলি, লেতেৰা বুলি আপোনাৰ স্বভাৱ আছে বুলি, কিন্তু ইমান লেতেৰা যে আছে বুলি ইমান গম পোৱা নাছিলো। আমি খালি এইটোৱে ভাবি আছিলো বাংলাদেশীৰ কাৰণে আপোনাৰ লেতেৰা স্বভাৱ আছে, কিন্তু আপুনি মিয়াসকলকে যে আপুনি টাৰ্গেট বনাই ল'লে, এতিয়া অপেন আপুনি যে চেলেঞ্জ লগাই ল'লে, সেইটো সঁচাকে আপুনি লেতেৰাগিৰি ৰাজনীতি কৰি আছে। আৰু অহংকাৰ পতন হৈ যায়, কিন্তু ৰাৱণৰো পতন হৈ গৈছিলে অহংকাৰৰ কাৰণে। আপোনাৰো দিন নাই। আপোনাৰ ঠিক আছে, আপোনাক ভোটত জিকাব নোৱাৰে, আপোনালোকে 2 নম্বৰী ভোট চুৰ কৰি জিকিলেও কিন্তু কিবা না কিবা হৈ পেলাই আপুনি পতন হৈয়ে যাব। আৰু আহিবাত